লাঞ্চ টাইম হৈ গ'ল খাই লওঁ ভোকে লাগিছে শৰ্মা লাঞ্চ টাইম হ'ল নহয় নাখায় নেকি খাই লওক জলদি ময়ো খাই লওঁ বিৰাট ভোক লাগিছে আজি শ্ৰীমতীয়ে কিনো পঠাইছে আলু পৰঠা ৰুটি নিচিনাহে আলু নায়ে দেখা কোনটা কৰোচোন ইমান গৰম পৰিছে নহয় তাতে ঘৰৰ কামবোৰ থাকে ইমান দিনৰ পৰা কৈ আছো খাৰী এখন দে 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 একদম খবৰ নাই এৱে ফোন কৰিছে কিবা হ'ল হেল্ল' ইমান খং তুমি কি আলু পৰঠা দিলা হয় আজি পৰঠাখনৰ ভিতৰত একো আলুৱে নাই দেখা যে মানুহে যে হোটেলত গৈ গৈ কাশ্মীৰী পোলাও খায় তাত কি কাশ্মীৰখন দেখে নে আৰু তো সেই যে বিৰিয়ানী খায় তাত কি মানুহে বিৰি খাব পাৰে নি যি দিছো মনে মনে খাই থাক বেছি উৎপাত কৰি নাথাকিবি কৈছো ঠিক আছে খাইছো হ'ব মই বাৰু সেই আলু নিদিয়া পৰঠাখনকে খাওঁ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু কাষত থকা বেল আইকনটো ঠিক আছে বাই বাই